নমস্কাৰ বন্ধু বান্ধৱীসকল, HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত ভাল খবৰ বন্ধু বান্ধৱীসকল। আসাম পুলিচৰ ABUB কনষ্টেবল আৰু SI পদবিলাকৰ আপোনালোকৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে আৰু এই পোষ্টত আপোনালোকৰ দিয়া আছিলে 1645টা UB কনষ্টেবল আৰু ABৰ কাৰণে আছিলে 2300টা পদ। তাৰে আপোনালোকৰ টি ট্ৰাইবৰ কাৰণে আছিলে 114টা আৰু বটমেনৰ কাৰণে আছিলে 58, পিছত ড্ৰাইভাৰৰ কাৰণে আছিলে 654 আৰু 204টা কমিউনিকেশ্যনৰ। টোটেল আপোনালোকৰ ড্ৰাইভাৰ, হেণ্ডিমেন এইবিলাক পষ্ট আছিল। এইবিলাক মিলি গ্ৰেড 3 অল টোটেল মিলি কিনে আপোনালোকৰ গোটেইকেইটাৰে ৰিটেন এক্সামৰ ৰিজাল্টটো আহি গ'ল। আৰু যোনটো আপোনালোকৰ SI পদ আছিলে তাৰ ভাইভাৰ কাৰণে এডমিট কাৰ্ডখন 9 তাৰিখ, ভাইভাৰ কাৰণে যোনটো এক্সাম হ'ব সেইটো 9 তাৰিখে হ'ব, মে' মাহৰ। আৰু ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টটো হ'ব আপোনালোকৰ 14 তাৰিখে। বটমেন আৰু SI পদবিলাকৰ আৰু তাৰ কাৰণে এডমিট কাৰ্ড দিয়া হ'ব আপোনালোকৰ 5 তাৰিখে। আৰু কেনেকৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে যাব এইটো আসাম slprb.assam.in এইটো ৱেবছাইটত যাব। তাত গৈ আপোনালোকে দেখা পাইছে এইটো তলৰ পিনে 3rd নম্বৰত আছে। 3rd নম্বৰত আপোনালোকে ৰিজাল্ট ফৰ নেক্সট লেভেল এক্সামিনেশ্যন এইটোত ক্লিক কৰি দিব। তাৰপিছতে নতুন এটা পেজ খোল খাব। এইটোত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ আৰু কেপচা কোড বহুৱাই ডাউনলোড কৰি নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব।